নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক আটাইকে মোৰ ৰান্তি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। ইতিমধ্যে DEৰ তৰফৰ পৰা প্ৰথমখন অস্থায়ী মেধা তালিকা প্ৰকাশ কৰা হৈছে। এই মেধা তালিকাত মাত্ৰ 1 নম্বৰ বা এনেকুৱা অকণ নম্বৰৰ বাবে যিসকলে স্থান লাভ কৰিবলৈ সক্ষম হোৱা নাই, তেখেতসকলে কাট অফ মাৰ্ক সন্দৰ্ভত বা কিমান তললৈ নামিব এই সন্দৰ্ভত মোক বিভিন্নজনে কমেণ্টত সুধি আছিলে। গতিকে তেখেতসকলৰ বাবে মই এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আশা কৰোঁ এই ভিডিঅ'টোৱে অকণমান হ'লেও যিসকলৰ অকণ নম্বৰৰ বাবে মেধা তালিকাত স্থান লাভ কৰিবলৈ সক্ষম হোৱা নাই, তেখেতসকল মানসিকভাৱে অকণ হ'লেও শক্তিশালী হ'ব। তেখেতসকলৰ মনত যি এক যুদ্ধ চলি আছে, ঘৰৰ ফালৰ পৰাই হওক প্ৰেছাৰ বা বিভিন্ন পৰিয়ালৰ ফালৰ পৰাই হওক প্ৰেছাৰ, সেই ক্ষেত্ৰত মোৰ এই ভিডিঅ'টোৱে তেখেতসকলক অকণমান হ'লেও সাহস যোগাব। বা কিয়নো মই এই ভিডিঅ'টোত অনাগত সময়ছোৱাত কিমান কাট অফ নামিব পাৰে বা এটা বৈজ্ঞানিক এটা বিশ্লেষণ মই আগবঢ়াব চেষ্টা কৰিম এই ভিডিঅ'টোৰ জৰিয়তে। মই প্ৰথমতে কি কৰিছোঁ, উজনি অসমৰ গোটেইকেইখন জিলা লৈছোঁ, লগতে মধ্য অসমৰ নগাঁও, মৰিগাঁও এনেকৈও লৈছোঁ। শোণিতপুৰখনকো যদি মধ্য অসমত ৰাখোঁ, এনেকৈ আমি দুটা ভাগত ভাগ কৰি লৈছোঁ। একদম প্ৰথমৰ পৰা আহিছোঁ সেইটো মূৰৰ পৰা উজনি অসমৰ তিনিচুকীয়া, ডিব্ৰুগড়, গোলাঘাট, মাজুলী, যোৰহাট, ধেমাজি, লখিমপুৰ, শোণিতপুৰ, নগাঁও আৰু মৰিগাঁও এনেকৈ আহিছোঁ। এতিয়া তিনিচুকীয়া জিলাখনত যদি আমি চাবলৈ যাওঁ, তেতিয়াহ'লে আপোনালোকে দেখাই পাব যে তিনিচুকীয়া জিলাখনত URৰ ক্ষেত্ৰত কাট অফ আহিছে 61.364 আৰু তাত পোষ্ট আছিল 107টা আৰু OBCত আছিলে 21টা পদ। তাত কাট অফ আহিছে 60.216। ডিব্ৰুগড়ত আহিছে 61.528 URৰ ক্ষেত্ৰত, মানে এইখন মই LPৰ কথা পাতি আছোঁ, LPৰ যিখন কাট অফ মানে প্ৰভিজনেল মেৰিট লিষ্ট সেইখনৰ কথা পাতি আছোঁ, আৰু তাত 117টা পদ আছিলে। ঠিক তেনেকৈ OBCৰ ক্ষেত্ৰত আছিল 60.204 আৰু তাতে প্ৰকাশিত হৈছে 31টা খালী পদৰ কাট অফ। ঠিক তেনেদৰে গোলাঘাটৰ ক্ষেত্ৰত আহিছে 62.198 আৰু পদ আছিলে 101টা, আৰু OBCৰ ক্ষেত্ৰত কাট অফ নামিছে 60.820লৈ আৰু খালী পদ আছিলে 26টা। এতিয়া এই তিনিখন ডিষ্ট্ৰিক্টত আমি চাই এটা কথা অনুভৱ কৰিব পাৰোঁ যে ক'ব পাৰোঁ যে আমাৰ যিখন OBCৰ কাট অফ আপোনালোকে তাত দেখিছেনে, গোটেই কেইটাতে 60 ভিতৰতে আছে। গতিকে দ্বিতীয় মেৰিট লিষ্টখন যেতিয়া ওলাব, তাত আৰু বিভিন্ন কেণ্ডিডেট কি হৈ যাব, অভাৰলেপিং হৈ যাব। মানে এটা কেণ্ডিডেটেই LPটো পাব, UPটো পাব, আৰু 3টাকৈ ডিষ্ট্ৰিক্টত পাই যাব কিছুমানে। পোৱাৰ লগে লগে কি হ'ব, মানে এগৰাকী কেণ্ডিডেটে যদি LP UP দুয়োটাতে পাই যায়, তেওঁ এটাহে চিলেক্ট কৰিব। এটা চিলেক্ট কৰাৰ লগে লগে 5টা পদ খালী হৈ যাব। মানে তেওঁ UPৰ বাকী দুখন জিলাৰ 2টা পদ গুচি যাব। ঠিক তেনেদৰে LPৰ ক্ষেত্ৰত সম্পূৰ্ণ 3টাই গুচি যাব। গতিকে এই 60টো যিটো আছে, প্ৰায় প্ৰত্যেকখনৰে আপোনালোকে চাব পাৰে, তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ কি, ডিব্ৰুগড়ৰ কি, গোলাঘাটৰ কি, মাজুলীটো 58.287লৈ আহিছে। যোৰহাটত বাৰু খালী পদ নাই OBCৰ ক্ষেত্ৰত, ধেমাজিত 59 আছে, লখিমপুৰত 60.711 আছে, ঠিক তেনেকৈ শোণিতপুৰত 61.125। এইটোৱে ভাল খবৰ, 60ৰ ওপৰত ব্যৱধানটোৰ বেছি নহয়। প্ৰত্যেকখন জিলাতে বহুত কোনোবাখনত যে 65 আছে এনেকুৱা নহয়। এইটো কিন্তু এটা আশাৰ খবৰ, যিসকলৰ বাবে কম নম্বৰ আছে এইটোত কি হ'ব, যদি কেতিয়াবা বেছি ব্যৱধান থাকি যায় তেনে ক্ষেত্ৰত কাট অফ কমাৰ চান্সটো বহুত কম থাকে। কিন্তু এতিয়া সমান হোৱা বাবে কি হ'ব, দ্বিতীয় তৃতীয় লিষ্টত বহুত এনেকৈ কি হ'ব, এগৰাকী শিক্ষাৰ্থী বা কেণ্ডিডেটে কি হ'ব, 2-3খন জিলাত চিলেক্ট হ'ব, যাৰ ফলত তেওঁ এখন ডিষ্ট্ৰিক্টতহে বা এটা পদতহে তেখেতসকলে এপ্লাই কৰিব, যাৰ ফলত কাট অফটো নামি অহাৰ খুব চান্স থাকিব। তিনিচুকীয়াৰ ক্ষেত্ৰত ধৰক 21টা পদ আছে, তাততো 59 মানলৈ আহি যাব।
ঠিক তেনেকৈ ডিব্ৰুগড়ৰ ক্ষেত্ৰতো 30টা পদ আছে। আৰু ইয়াৰ লগত এটা কথা চাব দেই, OBCৰ লগত ইউআৰৰ কথাটো জড়িত হৈছে। যদি ইউআৰত কমি যায়, ইউআৰততো কমিবই, একাংশই LP2 পাইছে, UP2 পাইছে, UPত পোৱাবিলাকে UPটো কৰিব, UPতেই কৰিব, কিয়নো UPত দৰমহাটো বেছি। মই মোৰ অভিজ্ঞতাৰ ফালৰ পৰা কৈছোঁ, কাৰণ ময়ো এগৰাকী শিক্ষক। এনেদৰে আপোনালোকে যেনেকৈ আজি হাতত কলম বহি লৈ ঠিক তেনেকৈ গণি আছে পাম নে নাই, আপোনালোকে ইউটিউবৰ ভিডিঅ' চাই আছে, মই ঠিক তেনেকৈ কলম বহি লৈ মই সংখ্যা গণি আছিলোঁ। সেইটো কাৰণতে যে কেতিয়া পাম কেতিয়া আহিব এনেকুৱা প্ৰথম লিষ্টখন দিয়াৰ লগে লগে। প্ৰথম লিষ্টখনত মোৰ নাম অহা নাছিলে। গতিকে মই কি কৰিছিলোঁ, বৈজ্ঞানিকভাৱে মই বিশ্লেষণ কৰিছিলোঁ, অলপ বিজ্ঞানসন্মতভাৱে। মই অসমখনক 3টা ভাগত ভাগ কৰি লৈছিলোঁ, উজনি, নামনি আৰু মানে মধ্য অসম। মধ্য অসমত মই কামৰূপকো ৰাখিছিলোঁ, কাৰণ কামৰূপৰ মানুহখিনি নগাঁৱত যায়, লখিমপুৰত যায়, ঠিক তেনেকৈ শোণিতপুৰত যায়, মৰিগাঁৱততো কৰিবই। গতিকে আপোনালোকে ইউআৰৰ ক্ষেত্ৰত দেখিছে, ইউআৰত যেতিয়া কমি যাব, ইউআৰৰো দেখিছেনে 62, এইখনতে অকণমান বেছি আছে শোণিতপুৰ ডিষ্ট্ৰিক্টত, কাৰণ তাত পদ বেছি আছে। য'ত পদ বেছি থাকিব তাত মানুহ বেছিকৈ এপ্লাই কৰিব, গতিকে তাত 62.973 হৈছে। আৰু মৰিগাঁৱত হৈছে, মৰিগাঁওখনত হ'বই, কাৰণ কামৰূপৰ পৰা গৈছে, নগাঁৱৰ পৰাও আহিছে, নলবাৰীৰ পৰা গৈছে। বাকী উজনি অসমৰ জিলাতকৈ ইয়াতে পদ বেছি থকা স্বত্তেও ইয়াতে কাট অফটো বেছি হৈছে। মাজুলীত চাওক মাত্ৰ 60.700, কিন্তু মৰিগাঁৱৰ ক্ষেত্ৰত 62.528। গতিকে মই এটা কথা নিশ্চিতভাৱে ক'ব পাৰোঁ যে ইউআৰৰ ক্ষেত্ৰত ভালেখিনি কমিব, 59ৰ ভিতৰত আহি যাব। OBCৰ ক্ষেত্ৰতো ঠিক তেনেদৰে কমি আহিব। আপোনালোকে গোলাঘাট ডিষ্ট্ৰিক্টত দেখিছে ইউআৰৰ ক্ষেত্ৰত 62.198 আছে। এতিয়া গোলাঘাট আৰু যোৰহাট একেবাৰে ওচৰা ওচৰি জিলা। গতিকে যোৰহাটৰ যিজন মানুহে যদি যোৰহাটত পাইছে, তেওঁনো গোলাঘাটত কিয় কৰিব? নিশ্চিতভাৱে নকৰে। ঠিক তেনেকৈ আমাৰ কামৰূপৰ পৰা, মোৰ কামৰূপ ডিষ্ট্ৰিক্টত ঘৰ, গতিকে কামৰূপৰ পৰা কোনোৱে গৈ কোনোপধ্যেই গোলাঘাটত নকৰে। তেওঁ যদি নগাঁৱত পাই যায়, নগাঁৱলৈ তেওঁ গুচি আহিব। গতিকে তেনে ক্ষেত্ৰত, আৰু নগাঁওখনত অকণমান কাট অফটো হাই থাকিব, কিয়নো তাত কাট অফ হাই থকাৰ এইটোৱেই কাৰণ, তাত নগাঁৱত কি হ'ব, আমাৰ কামৰূপেই হওক, তাৰপিছত দৰঙৰ ফালৰ পৰাই হওক আৰু নলবাৰীৰ ফালৰ পৰাই হওক, এইখিনি ঠাইৰ মানুহে এপ্লাই কৰিবই। গতিকে এই জিলাকেইখনত আমাৰ কমাৰ খুবেই সম্ভাৱনা আছে কাট অফ, বিশেষকৈ তিনিচুকীয়া, ডিব্ৰুগড়, গোলাঘাট, মাজুলী, যোৰহাট, ধেমাজি, লখিমপুৰ আৰু শোণিতপুৰ। কাৰণ ইতিমধ্যে মই কেইবাজনৰ লগতো কথা পাতিছোঁ, শোণিতপুৰতো পাইছে, লখিমপুৰতো পাইছে, ঠিক একেলগে ধেমাজিতো পাইছে। গোটেইকেইখন ওচৰা ওচৰি ডিষ্ট্ৰিক্ট। তেখেতসকলে এখন ডিষ্ট্ৰিক্টতহে কি কৰিব, তেখেতসকলে তেওঁলোকৰ অপশ্যনটো বাছি ল'ব। গতিকে আপোনালোকে বৰ বিশেষ চিন্তা কৰিবলগীয়া নাই। যিসকলৰ 1 পইণ্টৰ বাবে বা 1.5 হ'লে OBCৰ ক্ষেত্ৰত কমি আছে, তেখেতসকলে ইমান চিন্তা কৰিবলগীয়া নাই। তেখেতসকলে ফাইনেল মেৰিট লিষ্টততো আহিবই, আৰু ছেকেণ্ডখনত অকণমান বেছি অভাৰলেপিং হ'ব। তাৰপিছত লাহে লাহে 5খনমান যেতিয়া কাট অফ প্ৰভিজনেল মেৰিট লিষ্ট ওলাই যাব, তেতিয়া আমাৰ কি হ'ব, অলপ ভিৰটো কমি যাব। লাহে 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 কম নম্বৰ থকাবিলাকেও তাত সোমাই পৰিব। গতিকে ভিডিঅ'টোত আপোনালোকক মই এটা বিশ্লেষণ আগবঢ়াবলৈ চেষ্টা কৰিছোঁ এক বিজ্ঞানসন্মতভাৱে। ঠিক তেনেকৈ এইসকল মানুহ ইউআৰলৈ গুচি যাব, ইউআৰততো ইয়াত নকৰে। আৰু ইউআৰত যেতিয়া কমিব, তেতিয়া OBCৰ মানুহবিলাক কি হৈ যায়, OBCৰ মানুহবিলাক ইউআৰতো সোমাই যাব, যিসকলে টেটত ধৰক ইউআৰ কেটেগৰীত পাছ কৰিছে। ধৰক 60%ৰ ওপৰত যিসকলে নাম্বাৰ পাইছে, তেখেতসকলে কি হ'ব, ইউআৰত গুচি যাব। ইউআৰত যোৱাৰ লগে লগে OBCত আৰু কমি যাব। গতিকে OBCসকলৰ বাবে, আৰু বিশেষকৈ LPৰ ক্ষেত্ৰত কাট অফটো অলপ কমেই। প্ৰথম যিখন প্ৰভিজনেল মেৰিট লিষ্ট ওলাব, তাতকৈ বহুতখিনি কমি যাব। কমচে কম ফাইনেল মেৰিট লিষ্ট আপোনাৰ যদি 10 তাৰিখে এপইণ্টমেণ্ট দিয়ে, তেতিয়াহ'লে 8 তাৰিখ মানে বা 7 তাৰিখ মানে ফাইনেল মেৰিট লিষ্টখন প্ৰকাশ কৰিব। আৰু তাৰ আগলৈ 6-7খনমান DEE প্ৰভিজনেল মেৰিট লিষ্ট তেখেতসকলে প্ৰকাশ কৰিব। গতিকে সুযোগ আছে, আপোনালোকে হতাশ নহ'ব, নিৰাশ নহ'ব।
ধুনীয়াকৈ নিশ্চিন্ত মনে থাকক, যিসকলৰ 1 পইণ্টৰ বাবে বা 1 পইণ্ট কিবা কানি এনেকৈ অহা নাই বা 5 মানলৈ ইমানখিনি চিন্তা কৰিবলগীয়া বিষয় নহয়। ভিডিঅ'টোত ইমানেই মই কথাখিনি আলোচনা কৰিলোঁ, এইখিনি কথাই বিশেষকৈ উজনি অসম আৰু মধ্য অসমৰ এই ডিষ্ট্ৰিক্টকেইখনৰ বিষয়ে। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট কৰিব আৰু মোৰ বিশ্লেষণটো কেনে পালে আপোনালোকে জনাবলৈ নাপাহৰিব। আৰু যদি নতুনকৈ চেনেলটোত আহিছে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।